আজি মই আপোনালোকৰ কাৰণে আকৌ এটা পিঠাৰ ৰেচিপি লৈ আছোঁ। চবেই জানে এই পিঠাটো চাগে ভাপা পিঠা। কোনে কোনে ভাল পায় বাৰু? গৰম দিনত কিন্তু এই পিঠাটো খোৱা বহুত উপকাৰী হয়, যিহেতু তেল দিয়া নাথাকে ন। আৰু এইখিনি যে সাধাৰণতে আমি কেটলি পিঠা বুলিয়ে কওঁ, কেটলিতে বনাইছিলে আগৰ দিনৰ মানুহ। কিন্তু আজিকালিহে বহুত ধৰণৰ বস্তু ওলাইছে, তাতে বনাব পাৰি। মই আজি বনাম, হাতাত বনাম। আপোনালোকে চাই থাকিব পুৰা ভিডিঅ'টো। আৰু নাৰিকলখিনি মই লৈ লৈছোঁ ৰুকি কিনে, আৰু এইপিনে লৈছোঁ মিঠৈ। আৰু নাৰিকলখিনি আমি এতিয়া ভাজি ল'ম। আপোনালোকে চেনি দিও ভাজিব পাৰে, কিন্তু মিঠাইটো দিলে আকৌ কালাৰটোও ভাল আহিব, খাবলৈও ভাল লাগিব ন। সেইকাৰণে আপুনি মিঠাইৰ সলনি চেনিও ব্যৱহাৰ কৰিব পাৰে। আৰু মই এতিয়া মিঠাইখিনি দি দিছোঁ, মিডিয়াম টু ল' ফ্লেমত ভাজি লৈছোঁ, নহ'লে আকৌ পুৰি যাব নাৰিকলখিনি, তলতো লাগি যাব পাৰে। সেইকাৰণে আৰু গুড়খিনি নাৰিকলৰ লগত মিক্স নোহোৱালৈকে ভালদৰে মই মিক্স কৰি লৈছোঁ। আৰু এইখিনি আমাৰ এতিয়া ৰেডি হৈ গ'ল পিঠা দিব পৰাকৈ। এইখিনি মই এতিয়া নমাই লওঁ। তাৰপিছত আমাৰ ছেকেণ্ড প্ৰচেছত যাব লাগিব বাৰু। এতিয়া চাওক, পিঠাগুড়ি মই লৈ লৈছোঁ। তাৰপিছত এতিয়া মই ডেক্সি যে গৰম পানীখিনি হ'বলৈ দিছোঁ। পিঠাগুড়িখিনি লোৱাৰ পিছত চাওক, মই এইখিনি পিঠাগুড়ি লৈ লৈছোঁ, আৰু ইয়াতে দিছোঁ মই সোৱাদ অনুসৰি নিমখ। দিয়াৰ পিছত অকণমানকৈ পানী ছটিয়াই দিম, দি কিনে ভালদৰে এনেকৈ মিক্স কৰি লৈছোঁ। বেছি দিব নালাগে বাৰু, বেছি দিলে কিন্তু আমাৰ পিঠাখিনি নহ'ব। অকণমান দিব লাগে আৰু ভালদৰে মঠিব লাগে এনেকৈ, যাতে আমাৰ হাতত অলপ লাৰু পকাকৈ মানে কি হয় আৰু এনেকৈ ময়াম কৰি আছোঁ মই অলপকৈ। তেতিয়াহ'লে আমাৰ পিঠাখিনি কিন্তু বহুত ভাল হ'ব। চাওক, মই দুহাত দি ভালদৰে মিক্স কৰি লৈছোঁ। আৰু এনেকৈ গোটা পাতিলে চাব যে আমাৰ পিঠাখিনি ৰেডি হৈ গৈছে বাৰু। আৰু এতিয়া মই বাঁহৰ চালনী এখন লৈ লৈছোঁ, লৈ কিনে পিঠাগুড়িখিনি ইয়াতে দি দিছোঁ। দিয়াৰ পিছত ভালদৰে মিক্স কৰি ল'ম। এনেকৈ চাব, তলিত ধুনীয়াকৈ আমাৰ পিঠাগুড়িখিনি পৰি যাব, মানে তাতে একো গোটা পাতি নাথাকিব বাৰু। এনেদৰে চালি লৈছোঁ, ধুনীয়াকৈ পিঠাগুড়িখিনি আমাৰ ৰেডি হৈ যাব। আৰু এনেদৰে মই প্ৰচেছটো কৰি আছোঁ বাঁহৰ চালনীৰে। আপুনি আৰু সৰু সৰু যে ফুটা চৰিয়া থাকে ন, সেইবিলাকতো কৰিব পাৰে যদি চালনী নাথাকে আপোনাৰ। চাওক, এতিয়া আমাৰ এইখিনি ৰেডি হৈ গ'ল পিঠা বনাব পৰাকৈ। আৰু আমাৰ এইপিনে গৰম পানীটো ৰেডি হৈ গ'ল। মই এখন সুতি কাপোৰ লৈ লৈছোঁ, মাৰ্কিন কাপোৰ, লৈ কিনে মুখখনত ধুনীয়াকৈ বান্ধি দিছোঁ। আমাৰ এইখিনি ৰেডি হৈ গ'ল। হৈ যোৱাৰ পিছত এইখিনি হৈ থাকক, তাৰপিছত আমি পিঠাৰ প্ৰচেছত যাওঁ। এইখন মই হাতা লৈ দিছোঁ এনেকৈ, আৰু অকণমান পিঠাগুড়ি দি দিছোঁ ইয়াতে। দিয়াৰ পিছত নাৰিকলখিনি যে আমি ৰেডি কৰি ৰাখিছিলোঁ, সেইখিনি মিডিলত দি দিছোঁ এনেকৈ। এইখিনি দিয়াৰ পিছত আৰু বেছিকৈ দিছোঁ অলপমান, তেতিয়াহে খাব ভাল লাগিব ন। দিয়াৰ পিছত আকৌ পিঠাগুড়ি দি দিম ওপৰত এনেকৈ। বেছি একদম মানে চেপি দিব নালাগে বাৰু, অকণমান হাতেৰে এনেকৈ দি দিলেই হৈ যাব। তাৰপিছত আমি এইখিনি ধুনীয়াকৈ ডেক্সিটোৰ মুখখনত দি দিম। চাব, ধুনীয়াকৈ এইখিনি মানে বহি যাব। মই ওলটাই এনেকৈ দি দিম ন। চাওক, কিমান ধুনীয়াকৈ বাহিৰ হৈ গৈছে। আৰু এটা চৰিয়াৰে মই মানে ঢাকি দিছোঁ, আৰু মিডিয়াম টু ল' ফ্লেমত ৰাখিছোঁ। আৰু এইপিনে চাওক, এতিয়া মই উঠাই দিম। তাৰপিছত চাব, আমাৰ পিঠাখিনি ধুনীয়াকৈ হৈ গৈছে। চাওক, অকণমানে ফাটি যোৱা নাই, মানে পিঠাটো আমাৰ ৰেডি হৈ গৈছে। মই উঠাই ল'ম, ধুনীয়াকৈ উঠি যাব। চাওক, অকণমানো ইয়াতে লাগি ধৰা নাই, মানে আমাৰ পিঠাখিনি পূৰা ভিতৰত হৈ গৈছে। আৰু এবাৰ মই দেখাই দিছোঁ, অকণমান পিঠা কৰি ল'ব লাগে। তাৰপিছত নাৰিকলৰখিনি দি দিছোঁ, দি কিনে আকৌ পিঠাগুড়িখিনি দি দিম। এনেকৈ হাতাত যে আপোনালোকে কিমান ধুনীয়াকৈ বনাব পাৰে। বেলেগ বস্তুৰ দৰকাৰ নাই, কেটলি নাথাকিলেও একো কথা নাই, এনেদৰে বনাই খাব পাৰে। এনেদৰে দিয়াৰ পিছত আকৌ এনেকৈ বহাই দিম ন, ধুনীয়াকৈ বহি যায়, একো মানে ভাঙি নাযায় বাৰু পিঠাখিনি। আকৌ মই ঢাকন লগাই দিম। এনেদৰে কৰিছোঁ পিঠাখিনি। কেনে পাইছে পিঠাখিনি দেখি কিনে ক'বচোন কমেণ্ট কৰি।
চাওক না কিমান যে দেখিবলৈ ধুনীয়া হৈছে আৰু খাবলৈ কিন্তু বহুত টেষ্টি হয়। চাওক পুৰা দানা দানা দেখি পাইছেনে? এনেদৰে বনালে কিন্তু পিঠাখিনি বিৰাটেই ভাল হ'ব। যদি ভাল পালে তাহলে লাইক কৰি দিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব বাৰু। পিঠাটো চাই কিনে কেনে পালে আৰু ভিডিঅ'বিলাক ইমান মৰম দিছে আপোনালোকে। চাওক ইমান টেষ্টি পিঠা ৰেডি হৈ গ'ল, সেইকাৰণে ভাবিলোঁ আপোনালোকৰ আগতে মই শ্বেয়াৰ কৰোঁ ভিডিঅ'টো। তেন্তে আজিলৈ আহিছোঁ, বাই বাই। আৰু মোৰ ভিডিঅ'খিনি দেখাৰ কাৰণে বহুত বহুত ধন্যবাদ। মই এখন পূৰা ভাঙি কিনে দেখাইছোঁ। চাওক অকণমানো কেঁচা থাকি যোৱা নাই, ধুনীয়াকৈ আমাৰ পিঠাখিনি যে নৰম চফ্ট হৈছে। চাওকচোন, দেখি কিনে চাগে গমেই পাইছে হয়নে বাৰু?